এইফালে চাব পাৰে পুৰা একদম ডেন্স চলিছে ডেন্স বাপৰে বাপৰে আশা গৈছিল লটাৰী খেলাৰ ওপৰত তো সেইটোতো ভাল গাইছ ওয়েলকাম টু মাই ইউটিউব চেনেল স্বাগতম জনাইছোঁ তো 8 দিন ধৰি ভিডিঅ' নাই মানে উৰুকাৰ ভিডিঅ' নাই কি খালোঁ কি নাখালোঁ গমেই নাপায় আপোনালোকে মানে মই কি কৰিছোঁ যি নহওক গম পাওঁ নাপাওঁ তো সেইটো মেটাৰ নকৰে মানে তো বৰ্তমান আছোঁ পাথৰত ক'ত আছোঁ ভাই ক'ত আছোঁ পাথৰত কি কৰি আছোঁ কৈছোঁ এই ভ্লগ বনাই নাই মানে খেলা খেলি আছোঁ দিয়ক খেলা খেলে তো চাওঁ সকলো আমাৰ কি খেলা আমি কি খেলা খেলছোঁ ক্ৰিকেট আছে আমি মানে ক্ৰিকেট লাভান না সেইকাৰণে আজি হ'ল মানে এই ধোনী বুলি কয় আমাৰ এইফালে ধোনী বুলি কয় মানে এই ভেলাঘৰ পোৱাৰ মানে পিছত যে এই যি কৰে কি বুলি কয় এই ধোনী যি পাতে ধোনী তো আজি হ'ল মানে আমাৰ ধোনী তো ধোনীত খিচাৰি হ'ব তই যাবি না যাব লাগিব আৰু আজি মানে ধোনী পুৱাই বতৰ দেখছোন কোহলি পুৰা একদম কোহলি পৰি আছে তো হে বঢ়িয়াকৈ খেলা চেলা খেলে আহিলোঁ আৰু চাব পাৰে পুৰা একদম বাৰীৰ মাজত আছোঁ তো এই হে ঘৰ চৰলৈ আছোঁ মানে সেই ৰাস্তাটো না তো আমি এইটো আৰু কাই ভূত না কি বাপৰে বাপ আৰু কি আছে ই কেনে কৰে কোনি সৰু নেকি তই মানে এইটো আৰু কোনিৰ ভেক জানে না মই দেখি দি আছোঁ কোনিৰ ভেকটো হ'লে ইয়াৰ আমাৰ এই গুটি মাৰ ভালে আছে না হে আছে চাগে ন একো নাই লাজ কৰে বাৰু একো নাই তো বলক আৰু কিবা কিবি দেখি আছোঁ মই নিজে নাজানো দিয়ক বৈ আছে নাপাব আপোনালোকে গম পাইছি না আৰু ইয়াতে আমি মানে উৰুকাৰ নিশা ইয়াতে মানে কাটে দিছিলোঁ তো ই আছিল আমাৰ আৰু এই এটাই আছিল গুটি মই আছিল আৰু এয়া চাব পাৰে এৰে ভিতৰতে আছিলোঁ আৰু সেয়ে আমি সেইটো বনাইছিলোঁ মানে মেজিটো আৰু বক্স চক্স আনিছিলোঁ কিন্তু দেখ নহ'ল আৰু এই এটাই আৰু আমাৰ ৰাস্তাতে আহিব নাপাওঁ বাপৰে বাপ দেখিলে এটা পাৰে তো মানে এই আগৰ ভিডিঅ'টো মানে বনাইছিলোঁ আমি মানে আমাৰ পাতা গৈছিল লটাৰী খেলাৰ ওপৰত তো সেইটোতো ভাল ভিউজ গৈছে তাতে আৰু আগৰ বছৰটোতো ভাল ভিউজ গৈছে বাৰু ভাল লাগছে সেইকাৰণে তো তাৰে মানে খেলাৰ একদম গোটেই ৰিভিউ দিম দিয়ক মাজে মাজে মানে দি থাকিম মই আমাৰ ধোনীটো হ'ব তো আহি আছোঁ অলপ দেৰিকৈ আৰু এই তাতে হ'ব আমাৰ সেয়াত দেখি হ'ব মানে সকলোৱে ধুনীয়া হৈ যাব আজি দে আৰ এইফালে আমাৰ ধোনী জুই জ্বলি গেলে দে আৰ এনেকৈ পুৱাই আছোঁ আৰু বঢ়িয়াকৈ আৰু ৰাতি হ'ব আমাৰ খিচাৰি তো বৰ্তমান পুৱাই আছোঁ আমাৰ ৰাস্তাৰ আগত আৰু অলপ দেৰিকৈ মানে আমাৰ গাঁৱত একগিৰি মানুহ থাকে যাম তাতে মানে ভালকৈ একদম পুৰা খিচাৰি দি ধুনী হৈ আমি গুটি মোৱা আৰু মই মানে ওলাই আছোঁ বঢ়িয়াকৈ ধুনী পোৱা বা এই গাঁৱৰ বুলি যে কৈছিলোঁ গাঁৱত ঘৰ মানুহ তাতে তো তাকে লৈ যাই আছোঁ তাৰপিছত লগ পাই আছোঁ ৰ'ব আহি পালোঁ ফাইনেলি তো তাকে লৈ যাম ৰ'ব বঢ়িয়াকৈ তাকে লৈ যাই জুই মই দেখ পাইছে যাবছি না তো এনেকৈ আহি পাই আমি বঢ়িয়াকৈ জুই পুৱাই আছোঁ মানে ধুনীত খিচাৰিও বঢ়িয়াকৈ হৈ আছে তো খিচাৰি বনাই আছে আমাৰ যাই নহওক তাৰ লগতে মানে একেলগে তো চাউণ্ডৰ ব্যৱস্থা কৰা হৈছে পুৰা একদম এইবাৰো আহি গৈছোঁ মানে আমাৰ গাঁৱত তেতিয়া আহি আছিলোঁ সেই কুকুৰটোৱে মানে বাপৰে বা আৰু এই কুকুৰটো কাৰ মই দেখি আছোঁ ৰ'ব আৰু দেখি আছোঁ কুত্তাটো হ'ল মানে আহাৰ তো ভাই কুত্তাটো কিন্তু তোৰ মাৰি পেলাম দে কিন্তু মই মাৰি পেলাম না বিৰক্তি লগা আছে না তোৰ আৰু কি হয় এই গুটি মোৱা তোৰ আৰু কি হয় তোৰ কিন্তু মই গুটিমাক ধুছোঁ মই ইমান লাজ কৰে বাপৰে বাপ তোক কিন্তু মই মাৰি পেলাম দেই ভিডিঅ'ৰ মাজত তই ক'বাৰ কিবা কথা বোকা আপি হেন যি নহওক এনেকৈ চাওঁ যি নহওক এতিয়া আমি বঢ়িয়াকৈ জুই পুৱাই আছোঁ গাঁৱৰ মানে তাৰ বিখ্যাত ব্যক্তি আছে ব্যক্তি হেনৰি কি খবৰ ভাল মোৰ ধুনীয়াকৈ আছোঁ ভাইটি বিহু কেনে তোমাৰ গ'ল তুমি মাছ এইবাৰে উৰুকাৰ মাছ কেই কেজি খাইছ মোৰ মাছটো 5.5 কিলো আছিলে মই 4.5 আৰু মাংস আনিছোঁ পাঠাৰ মাংস হয় নেকি কি গাইছ তোৰ কিনা মাছ খাই উৰুকাত সি লেভেল দে 5.5 কিলোৰ বাপৰে বাপ আমাৰো গাঁৱত কিন্তু ব্যক্তি আছে এটা দুটা বাপৰে তোৰ কিনা মাছ খাই ইমান লেভেল দে 5 কিলোৰ আমি আৰু নকওঁ দিয়ক এইফালে চাব পাৰে পুৰা একদম ডেন্স চলিছে ডেন্স বাপৰে খিচাৰি খাই বঢ়িয়াকৈ এতিয়া আমি ঘৰক লগি ৰাওনা হ'লোঁ তো বঢ়িয়াকৈ খিচাৰি খালোঁ বঢ়িয়া লাগিল বুজিনক বলক তো আজিৰ ভিডিঅ' এইখিনি আছিল তো ভিডিঅ'টো শেষ কৰি দিওঁ নেকি ভাই তই এতিয়া ঘৰত যা বঢ়িয়াকৈ ইনষ্টাগ্ৰাম চা বাগানি থাকনি যা আৰু চাই খেলাত আহিব টিকট পাব আৰু বাছ 3খন লৈ যাব বঢ়িয়াকৈ আৰু দিয়ক বাই বাই গুড নাইট